guys, YouTube channel মই কাবেৰী সকলোকে স্বাগতম জনাইছো কাবেৰী ব্লগৰ ইনটি ভিডিঅ'লে। আকৌ ভিডিঅ'টো চাই ভাল পাব তেতিয়া আপোনালোক ভিডিঅ'টো আৰম্ভ কৰো। আৰু আজি অলপ ৰ'দ দিছে সেইকাৰণে পুৰা কাপোৰ মেলি দিছে। এফালে এতিয়া মই মাইকটো চাৰ্জত দিব লাগিব। চাৰ্জ দি মানে মাইকটো বেয়া হৈ যায়। আৰু এইটো মই বাৰু ক'ৰ পৰা লৈছো আপোনালোকক স্ক্ৰীনশ্বট মাৰি দি দিব পাৰিম। আপোনালোকে ল'ব পাৰিব বহুত ভাল বাৰু চাৰ্জত দি থাকিলে হ'ল কিন্তু মানে চাৰ্জত নিদিলে এইটো বেয়া হৈ যায় বস্তুটো। মই স্ক্ৰীনশ্বট দিবলৈ ট্ৰাই কৰিম কাৰণ মানে হ'ল মই অনলাইন অৰ্ডাৰ দিয়া আৰু মা মোবাইলৰ পৰা দিছিলোঁ আছে নাই চাব লাগিব। মানে আমাৰ মোবাইল বহুত সলনি হৈ থাকে এক নম্বৰ কথা, সেইকাৰণে মানে অলপমান আছে নাই তোকে চাব লাগিব। বাকী মই এইটো ক্ষেত্ৰতে বহুত ঠগ খালোঁ কাৰণ প্ৰথমতে মই এটা মানে মাইক দিছিলোঁ এনেকৈ যোনটো ৰ'ব মই দেখুৱাই স্ক্ৰীনশ্বট মাৰি দি দিছোঁ সেই তেনেকুৱা টাইপৰ দিছিলোঁ, কিন্তু মই মানে তেনেকুৱা দিওঁতে মাইকটো নাহিলে। তাৰপিছত আকৌ ৰিটাৰ্ণ মাৰি দিলোঁ। এইডাল আহিলে, এইডাল ৰিটাৰ্ণ মাৰিছিলোঁ নাহিলে নিবলৈ জানো আৰু এইডাল কি কৰোঁ এতিয়া। গীটাৰ ষ্টেণ্ড হয়, গীটাৰ ষ্টেণ্ডেই হয় এডাল, কিন্তু গীটাৰখন ইমান মই গীটাৰ ষ্টেণ্ডনো কিয় এনেই মানে মোৰ এনেই পইচাটো গ'ল 800 কিমানমান আছিলে, এনেই গ'ল উৰিলে পইচা। মানে গাইছ আজি এটা জেগাত যোৱা প্লেন চলি আছে, আপোনালোকক দেখুৱাম বাৰু ক'ত যাওঁ। আৰু মিনি ব্লগ এটাও কৰি আছোঁ মই, মানে অলপকৈ কৰি আছোঁ কাৰণ মানে মই ইমান মিনি ব্লগ দিবলৈ নাজানো, কিন্তু ট্ৰাই কৰিছোঁ দিবলৈ কাৰণ মানে মোৰ আগৰ পৰাই মিনি ব্লগ দিয়া চখ আছিলে। তেতিয়াহ'লে মই গা পা ধুই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ কাৰণ লেতেৰা হৈ আছোঁ বহুত এতিয়া। আৰু ফুলৰো কিছুমান কাম আছে, ফুলৰ কাম কৰি মেলি আপোনালোকক লগ পাই আছোঁ গা ধুই মেলি। আৰু স্কুলৰ মানে বহুত বেছি হোমৱৰ্ক দিছে, হোমৱৰ্কখিনি আধা হৈছে বাৰু কৰি আৰু অলপ আছে। আজি সম্পূৰ্ণ কৰি দিম বুলি ভাবিছোঁ, মানে অলপ কৰিলোঁ আৰু মানে মেথছখিনি আছে এনেকৈ কৰিবলৈ আছে আৰু অলপ কৰি লওঁ, তাৰপিছত মই গা পা ধুই মেলি লগ পাই আছোঁ। এতিয়া আমি গৈ আছোঁ ফ'ৰলেন চাবলৈ। এইফালে ববী পেহী আৰু এইফালে বাবা, মা আৰু খুৰী। বাকী এইফালে ব্ৰিজ চাবলৈ গৈ আছোঁ, নতুনকৈ হৈ আছে যে আপোনালোকে চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখন ল কলেজ সেয়া নতুনকৈ বনাই আছে, হোৱাগৈ নাই আৰু হ'ব আৰু বেছিকৈ নাহে আৰু হ'বলৈ। এয়া আধা আধি হৈছে। এয়া আমি পালোহি আৰু নদী একদম পূৰা পানী ভিৰ হৈ গৈছে ন বাবা? হা ন হা অঁ এই শিল চেণ্ডেল পেলাই থোৱা আছে যে অলপমান চিলিপ মাৰিছে আৰু। গাইছ এফালে এতিয়া আমি আহি পাই গ'লোঁ আৰু মানে আমি চাহ বনাই লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু নবনালে মাহঁতে। এয়া দুখনমান ফটো উঠি ল'লোঁ কাৰণ এইখিনি জেগাত বহুতেই বেছি ফটো উঠে মানুহবিলাকে, ময়ো উঠি গাইছ দিলোঁ। এতিয়া এইফালে ফটোতে উঠি মেলি ল'লোঁ। পৰীক্ষাত ফুৰিব ওলাইছিলোঁ আমি, এতিয়া ব্ৰিজৰ তলত গৈ আছোঁ মানে সেয়া। এইফালে আমি পিকনিক খাইছিলোঁ, ভিডিঅ' যে দেখাইছিলে আপোনালোকক আগৰবাৰ। এইফালে গৈছিলোঁ, ইয়াৰ তলেদি এনেকৈ পিকনিক। এইখন ফটো পিছে মায়ে উঠাই দিছে দেই, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু মই কিন্তু বহুত ভাল পাইছোঁ এই ফটোখন, বহুত ধুনীয়া লাগিছে মোৰ।